মৰণ ফান্দত পৰিণত এখন কাঠৰ দলং। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দৃশ্য এই। কাঠৰ দলং নহয়, যেন মৰণ ফান্দ। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এখন কাঠৰ দলং পৰিণত হৈছে মৰণ ফান্দত। মৰিগাঁৱৰ লাহৰীঘাট বজাৰৰ সমীপত লালি নৈৰ ওপৰত থকা এই কাঠৰ দলংখন প্ৰায় ৩টা বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে। নিতৌ প্ৰায় ৭খন-৮খন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, গঞালোকে আৰু কৃষকৰ লগতে বহু পথচাৰীয়ে এই বিপদসংকুল দলংখনেৰে যাত্ৰা কৰিবলগীয়া হয়। যিকোনো মুহূৰ্ততে দলংখনত ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। সম্প্ৰতি দলংখনৰ দুয়োফালৰ ৰেলিঙকে ধৰি মাজত সংলগ্ন কাঠবোৰ বহু অংশ ভাঙি গৈছে। উল্লেখ্য যে দলংখনৰ মেৰামতি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত দলংখন মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাকে লৈ স্থানীয় ৰাইজে আজি ক্ষোভ উচ্চাৰিছে। মৰিগাঁৱৰ পৰা আছাদুৰ ৰহমান ৰিপৰ্ট, নতুন অসম 24x7।